আপোনাৰ ছোৱালীজনীক সেলফ ডিফেন্স কিয় শিকাব লাগে? সেলফ ডিফেন্স কি? এক সহজ কথাত ক'বলৈ গ'লে সেলফ ডিফেন্স মানে হ'ল নিজেই নিজকে সুৰক্ষা কৰিবৰ বাবে জনা বা শিকা কিছুমান শাৰীৰিক আৰু মানসিকভাৱে নিজকে প্ৰস্তুত কৰা কিছুমান কলা কৌশল। এই সেলফ ডিফেন্সৰ কলা কৌশল জানিলে মানুহে যিকোনো পৰিস্থিতিতে নিজকে বচাই আনিব পাৰে। সেলফ ডিফেন্সত বিপদৰ সময়ত নিজেই নিজকে কিদৰে বাচি আহিব পাৰি তাকে শিকোৱা হয়। যেনে কুস্তি, কেৰাটে, কুংফু, বক্সিং, দৌৰ বা লং জাম্প, হাই জাম্প, সাঁতোৰ, গছত উঠা, চাকু বা কটাৰী চলোৱা ইত্যাদি শিক্ষা দিয়া হয়। আজিৰ অনৈতিকতাৰে ভৰা সমাজখন চৌদিশে হিংসাত্মক ৰূপ ল'ব ধৰিছে। আমাৰ যুৱ সমাজ বিশেষকৈ পশ্চিমীয়া সভ্যতাৰ পিনে ঢাল খাব লৈছে। ভাৰতবৰ্ষৰ বাবে যিটো নতুনত্ব বুলি ভাবি যুৱ সমাজে আদৰি লয়, বিচাৰ কৰিলে সেইটো পশ্চিমীয়া সভ্যতাৰ বিলাকৰ বাবে পুৰণা মডেল বা অল জেনেৰেশ্যন হৈ পৰে। দেখিবলৈ পোৱা গৈছে ফৰেনাৰ্ছ বিলাকে আমাৰ অসমৰ মুগা মেখেলা পিন্ধি ফেশ্বন শ্ব'ত বিশ্বক চমক দেখুৱাই প্ৰথম স্থান দখল কৰিছে। কিন্তু আমাৰ সমাজৰ এচাম নাৰীয়ে সেই কথাক গুৰুত্ব নিদিয়ে। ফৰেনাৰ যুৱকসকলে গৰমৰ দিনত ৰেডিমেড ধুতি পিন্ধি ঘূৰি ফুৰে। সেইটো এটা সিহঁতৰ বাবে নতুন ফেশ্বন। কিন্তু আমাৰ দেশৰ এচাম যুৱকে ধুতি পিন্ধা মানে নিজকে তল পৰি ৰোৱা বুলি ভাবে। ৰাইজসকল, এইখিনি কথা কোৱাৰ বাবে এচামে বেয়া নেপায় যেন। আমি সদায় ভাৰতীয় সংস্কৃতিক বেয়া পাব নেলাগে। আমেৰিকাৰ প্ৰায় 60-80% লোকে মোবাইল ব্যৱহাৰ নকৰে। কিন্তু আমাৰ দেশৰ লোকসকলৰ মোবাইল যদি 1 মিনিট সময় লগত নেথাকে তেন্তে উশাহ বন্ধ হোৱা যেন অনুভৱ কৰে। কিয়নো বিদেশীয় লোকসকলে বিশেষকৈ আনে কি কৰিছে চোৱাতকৈ নিজে কি আৱিষ্কাৰ কৰোঁ সেই কথাহে বেছি গুৰুত্ব দিয়ে। সেলফ ডিফেন্সৰ বিষয়ে ক'বলৈ গৈ কি ক'লে বুলি আপোনাৰ মনত হয়তো ভাৱ হৈছে। এই কথাখিনি এইবাবেই কোৱা হ'ল যে আমাৰ সমাজৰ অনৈতিকতাৰ প্ৰভাৱ বিশেষকৈ পৰিছে আমাৰ নিজা সভ্যতা সংস্কৃতিক অৱহেলা কৰিছোঁ বাবে। আজিৰ যুৱ সমাজ কোনো ধুমুহাৰ লগত বিশৃংখলতাৰে উৰিব লৈছে। এনে সমাজত বিশেষকৈ নাৰী জাতিটোৰ নিৰাপদৰ কথা আহি পৰিছে। আমেৰিকাৰ কিছুমান ডাউনটাউন চহৰত বৰ্তমান ৰাস্তাই পদূলিয়ে ড্ৰাগছ আসক্তি লোক পৰি থকা নিউজবিলাকত আহিছে। বৰ্তমান আমাৰ দেশৰ চৰকাৰে হাজাৰ প্ৰচেষ্টা কৰাৰ পিছতো সিমান সফল হ'ব পৰা নাই। এনে গতিত গৈ থাকিলে আমাৰ দেশতো ভয়ানক বিভীষিকাৰ ৰূপ ল'বলৈ বেছি বছৰ নেলাগিব। গতিকে আপোনাৰ পুত্ৰ আৰু যি ছোৱালীজনীক শিক্ষাৰ লগতে সেলফ ডিফেন্স শিকাওক। বিশেষকৈ ছোৱালীজনীক। ছোৱালীবিলাকে নিজেই নিজকে বিপদত কিদৰে ৰক্ষা কৰিব পাৰি
সেই বিষয়ে শিকিব লাগে, যেনে কেৰাটে, কুংফু, বক্সিং, কিছুমান ডিফেন্সৰ টেকনিক। ইয়াত শাৰীৰিক আৰু মানসিক দুয়োটাই শিকোৱা হয়। যেনে ছোৱালীবিলাকে কিডনেপিং সময়ত শত্ৰুৰ চকুত জলকীয়া গুড়া মাৰি কিদৰে পলাব পাৰি আদিৰ দৰে ট্ৰেইনিং শিকোৱা হয়। এনে ক্ষেত্ৰত ছোৱালীজনীক প্ৰথম শিক্ষাগুৰু হ'ল ঘৰৰ পৰিয়াল, যেনে ককায়েক, মাক বাপেক ইত্যাদি। স্কুল কলেজৰ শিক্ষাৰ লগতে সেল্ফ ডিফেন্স ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিব লাগে। চীন দেশত সৰুৰে পৰাই কেৰাটে, কুংফু শিকাটো বিদ্যালয়ৰ এটা বাধ্যতামূলক বিষয়, কিন্তু আমাৰ দেশত সেইবিলাক চৰকাৰে গুৰুত্ব নিদিয়ে। চহৰৰে হওক বা গাঁৱৰে হওক, ছোৱালীবিলাকে এনে নিজকে নিৰাপদ কৰিব পৰা কলা কৌশলবিলাক শিকি ল'ব লাগে। আমাৰ সমাজত ছোৱালীক আজলি স্বৰূপ হ'লে লখিমী বুলি ভাবে, কিন্তু আজিৰ দিনত আজলি হৈ থাকিলে নহ'ব। সময়ত দুৰ্গা, কালীৰ ৰূপ ল'ব লাগিব।